ঘূৰিব খোজো দূৰলে আকাশৰে নীলমে চুই চাব খোজো দুহাতেৰে আকাশৰে নীলমে চুই চাব খোজো দুহাতেৰে কিয় দিগন্ত বহু দূৰ 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 বহু দূৰ তুমিতো কাষতে আজি কিয় দিগন্ত বহু দূৰ 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 তুমিতো কাষতে দেউকা নাভাঙিবা পাখি নাকাটিবা দেউকা নাভাঙিবা পাখি নাকাটিবা Hello everyone. আজি আমি দেউকা টিম আপোনালোকে গম পাইছে নিশ্চয় অহা 22 নৱেম্বৰত ৰিলিজ হ'ব আমাৰ মুভি দেউকা দ্য উইংছ আৰু দেউকাৰে আমি টিম ৰিচা আমাৰ লগত আছে দেবজিত জিতুমণি our music director মামনি কলিতা আৰু আমাৰ most important person our actor editor ৰূপাংকৰ পাংকু কেৰেক্টাৰৰ নাম এনিৱেজ আজি আমি গোট খাইছোঁ একচুৱেলি মই মাইছেল্ফ য়েছ আই এম দ্য ডাইৰেক্টৰ মই প্ৰথম এয়া মোৰ অভিজ্ঞতা চিনেমা ডাইৰেকশ্যন দিয়াৰ এটা ফিচাৰ ফিল্ম ডাইৰেকশ্যন দিয়া তাৰ আগতে মই কৰিছিলোঁ সৰু সুৰা এপিছডিক চিৰিয়েলছ বা শ্বৰ্ট ফিল্মছ এইবিলাক কৰিছোঁ আৰু কোৰিঅ'গ্ৰাফীত মোৰ যিমানখিনি অভিজ্ঞতা আছে সিমানখিনি ডাইৰেকশ্যনত মই শিকিছোঁ বহুতখিনি এছিষ্টো কৰিছিলোঁ মোৰ নিজৰ দেউতাৰ লগত চ' তেনেকৈ মই বহুতখিনি তেওঁৰ পৰাই শিকি মানে মুভিটো কৰিবলৈ সাহস কৰিলোঁ চ' আজি আমি এটা ইনফৰ্মেল টক শ্ব' ৰাখিছোঁ আপোনালোকৰ বাবে যাতে আপোনালোকে আমাক বুজে আমাৰ এই ছবিখনৰ বিষয়ে মানে আমি আলোচনা কৰিম অলপ সৰুকৈ চমুকৈ ন চবেই নিজৰ নিজৰ এক্সপিৰিয়েঞ্চবিলাক ক'ব হোপ ইউ অল উইল লাইক ইট আৰু আমি ষ্টাৰ্ট কৰিম ৰিচাৰ পৰা ফাৰ্ষ্টে ৰিচাৰ এক্সপিৰিয়েঞ্চ কেনেকৈ যিহেতু তাইৰ এইটো ফাৰ্ষ্ট মুভি আছিলে হয়নে ইমান ভয়ত কেলৈ চাই আছোঁ মোৰ ফালে প্ৰথমতে মোকে কিয় চুজ কৰিলে বাৰু এই তুমি ওচৰত আছা যে এনেকৈ অ'কে ৰাইটৰ পৰা গৈছে মানে একদম মই 7 বছৰ হেৰি পাষ্টলৈ গুচি গৈছোঁ মানে একদম ফ্লেশ্ববেক হৈ গৈছে বিৰাট নাৰ্ভাছ লাগিছে মোৰ একচুৱেলি বাট লগতে মই এক্সাইটেডো বহুত আছোঁ কাৰণ 7 বছৰৰ পৰা আমি ৰৈ থকা চিনেমা এখন এতিয়া ফাইনেলি ৰিলিজ হ'বলৈ গৈ আছে মোৰ বেষ্ট ফ্ৰেণ্ড বহুত বেছি এক্সাইটেড তাই থাকে মুম্বাইত তাই মানে মোক কনষ্টেণ্টলি কৈ আছে যে মুম্বাইত দিবলৈ কওঁ মুম্বাইতো লাগে মানে চিনেমাখন মই কৈছোঁ প্ৰথমতে গুৱাহাটীত আহি লওক তাৰপাছত আমি যি চিন্তা কৰে আৰু তেনেকৈ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে জানে ফাৰ্ষ্ট টাইম যেতিয়া মই কল কৰিছিলোঁ তোমাক তুমি আপুনিতো না মই আপোনাৰ বিষয়েতো জানোৱেই জিনি মহলীয়া বাই মোক বিচাৰিছে চিনেমাৰ কাৰণে আৰু ডান্সৰ চবেতো নাজানে চাগে মই অডিশ্যনে এনেকৈ দিছোঁ যে ডান্সৰ ক্লিপ এটা দিছোঁ জিনিবাক আৰু নাজানো জিনিবাই এবাৰ কি ভাল পালে ইমান কি বুলি সুধিছিলোঁ তোমাক প্ৰথম কল কৰি মনত আছেনে নাই ডান্সৰ ক্লিপ লাগে বুলি কৈছিলে নহয় মই একদম টেৰেছত গৈ লুকাই মায়ে দেখিলে মানে খঙে কৰিব নে কি কৰিব বুলি টেৰেছত গৈ মই ডান্সৰ ভিডিঅ' কোনোমতে হেৰি কৰিছোঁ তেতিয়াতো আৰু এইবোৰ নাই যে ৰিং লাইট থাকিব কিবা থাকিব এতিয়াহে ৰ'দৰ পোহৰত একদম চকী ঠিক কৰি চকীত আকৌ কিবা এটা হেৰি বনাই ষ্টেণ্ড টাইপ ৰাখিছোঁ ফোন তেনেকৈ ডান্স কৰিছোঁ তাৰপিছত আপুনি পচন্দ কৰিছে নাজানো কিনো ভাল পালে বেলেগ ছোৱালী আৰু ভালেই নাপালে মোকে বিচাৰিলে নহয় কাৰণটো হ'ল কি মই একচুৱেলি মোৰ যিটো কেৰেক্টাৰ প্ৰেৰণা সেই কেৰেক্টাৰটোত তাৰমানে ষ্টৰিটো যিহেতু মোৰেই হয় চ' ষ্টৰিটোত মই ইমেজিন কৰিছিলোঁ এজনী খুব ইন'চেণ্ট দেখা ছোৱালী এজনী লাগে মোক যাৰ মুখখন দেখিলে মানে বাকী এক্টিং চেক্টিং নাজানিলেও হ'ব নিচিনা মেইন ৰিজনটো সেইটো আছিলে কিন্তু লাকিলি প্ৰেৰণা মানে আমাৰ ৰিচাও সুন্দৰ এক্টিং কৰিছে লগতে তাৰমানে সুন্দৰ এক্টিংটো দূৰৰ কথা মানে ইটছ এ ভেৰি চেলেঞ্জিং এক্ট যিটো মানে ইমান ইজি নহয় মানে সেইটো আপোনালোকে ছবিখন চালে গম পাব কাৰণ এইটো আমি এটা ছাৰপ্ৰাইজ এলিমেণ্ট এটা আছে আপোনালোকৰ কাৰণে থেংক ইউ ৰিচা ইউ ডিড এ ৱাণ্ডাৰফুল জব আৰু মানে সঁচাই ভাল লাগিলে ন তাইৰ এক্সপিৰিয়েঞ্চ আৰু মই তাইক ফোন কৰি ফাৰ্ষ্টে তাইক নাচটোৰ বিষয়ে এইটো কাৰণে মই কাৰণ যিহেতু মই নিজে নাচৰ লগত জড়িত আছিলোঁ চ' তাইৰ ফ্লেক্সিবিলিটি দেখিলে মই গম পালোঁহেঁতেন তাইক কিমান যোনে নাচিব জানে তেওঁ এক্টিঙো কৰিব জানিব সেইটো আই ৱাজ 100% চিয়'ৰ এবাউট ইট ত' সেইকাৰণে মই তাইৰ ইন'চেঞ্চটো দেখি তাইৰ কথা যেতিয়া তাইৰ লগত ফোনত কথা পাতিলোঁ ফাৰ্ষ্টে দেখিয়ে মোৰ ভাল লাগিলে কিবা এটা লাকিলি তাইও য়েছ ক'লে এইটো কামটোৰ কাৰণে
আমাৰ ষ্টৰিটো কওক মায়ে যে দিয়া নাছিল আপুনি মাৰ লগত কথা পাতিছে লিটাৰেলি মানে যে কৰিব দিয়ক একো নহয় আমি ভালকে ৰাখিম তাই ভালকে কৰি আহিব এনেকুৱা টাইপ মানে নহ'লে নিদিয়ে মইতো উস্তাদি মাৰি ভিডিঅ' পঠাই দিলোঁ ন ঘৰটো একো ডিছকাছ কৰা নাই তেনেকুৱা হৈ গ'ল নাই মানে এনেকৈ মডেলিং চডলিং কৰি থাকোঁ বা মিউজিক ভিডিঅ' কৰিছোঁ কিন্তু একদম ডাইলগ ডেলিভাৰী টাইপ বস্তুটোতো এইটো মোৰ দেউকাই ফাৰ্ষ্ট হয় তাৰপাছত মই যিনিবাই ভিডিঅ'টো বিচাৰিলে মই ভিডিঅ' শ্বুট কৰি দিলোঁ ঘৰত ডিছকাছ কৰা নাই উস্তাদি মাৰি দিলোঁ চিনেমাহে মায়েতো দিবই মায়ে যেতিয়া মাক ক'লোঁ যে এনেকৈ এনেকৈ চিনেমাৰ আহিছে কোনো দৰকাৰ নাই কৰিবলৈ ডাইৰেক্ট নিদিলেই নালাগে কৰিবই নালাগে চিনেমা বহুত দিন লাগিব 1 মাহ লাগি যাব তুমিতো ঘৰত নাথাকিবা আমুক তামুক কিবা কিবি মানে সৰু আছিলোঁ তেতিয়া সেইটো কাৰণে টেনশ্যন হৈছে আৰু জিনিবাই ফোন কৰিব লগা হৈছে মানে আচলতে কি হ'ল কথাটো মই তাইকতো য়েছ কৰি দিলোঁ তাইও মোক য়েছ কৰি দিলে আমাৰ মাজত হৈ গ'ল কিন্তু তাৰপিছত এদিন ৰাতিপুৱা তাই ফোন আহিছে যে জিনিবা মই নোৱাৰিম কৰিবলৈ মুভিটো মই কৈছোঁ কিয় তাৰপিছত মায়ে নিদিয়ে মই বোলো হ'ল লেঠা এতিয়া মই চব চিলেক্ট কৰাৰ পিছত এতিয়া মায়ে নিদিয়ে মানে তাৰপিছত মই কৈছোঁ তোমাৰ মাৰ লগত মই কথা পাতিম একো চিন্তা কৰিব নালাগে চব হৈ যাব তাৰপিছত ফাইনেলি মানে খুব ৰিকুৱেষ্ট কৰি মেলি তেখেতক ফাইনেলি মানে তাইক আৰু ৰিচা ৱাজ ভেৰি হেপী ফৰ ডেট না ফাইনেলি মানে ৰিচা বহুত মানে হেপী হ'ল চ' ডেট ৱাজ দ্য ষ্টৰি হাউ ইট ষ্টাৰ্টেড এণ্ড দেন দেৱজিতে এতিয়া কোৱা তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকৈ আছিলে খুবেই ধুনীয়া ইট ৱাজ আ ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ ধুনীয়া অভিজ্ঞতা ৱেল ইট ৱাজ আ মেটাৰ অফ লক টু ৱৰ্ক উইথ ইউ এণ্ড ছাচ এন আমেজিং এণ্ড এনাৰ্জেটিক টিম প্ৰথমতে মই ভাবিলোঁ ডান্স মুভছ থাকিব মোৰতো অলপ মানে টেনশ্যন হৈ আছিলে মই ডান্স লাইক হাউ উইল আই পাৰফৰ্ম দ্য ডান্স মুভছ তো যেনিবা আপুনি মোক ইমান মানে সাহস দিছিলে এইটো সময়ত যে পাৰিবা তুমি মই আছোঁ নহয় তুমি চিন্তা কৰিব নালাগে এণ্ড আই ছাকচেছফুলি ডিড ইট মানে প্ৰেক্টিছো কৰিছোঁ মই ৰাইট সঁচাকৈ ডেটছ লাইক আই এম ৰিয়েলি গ্ৰেটফুল মানে সিমানখিনি এফৰ্টছ দিছিল যাতে মই বেটাৰ কৰিব পাৰোঁ স্ক্ৰীণত That was very challenging and of course Richa was very supportive as a co-actor. Hami kiman kaja koru but that was like sweet fights and itu mane pronunciation or karone kaja. Ha pronunciation or karone kaja. Moi dhori I he mu prothomote dhore kiba pronunciation. Ila ako bujen bahut shuddhoke kotha. Etia ko ami dutar amar mane heri hol pronunciation bhal hoy gol. Ha right ami dutai notun mane I really miss those days mane etia mor feel hoise কাশ মানে এই সেম টিমটোৰ লগত আৰু এটা কিবা এটা কৰিব পাওঁ সেম টিম সেম ভিজন সেম এনাৰ্জি মানে আই ৰিয়েলি হেভ আ ড্ৰিম মানে যদি এই টিমটোৰ লগত definitely will work again যদি ৰাইজে আমাৰ ছবিখন চাই ভাল পায় ৰাইট definitely আমি আগলে আৰু এই টিমটো আমাৰ আৰু এবাৰ বহুত ধুনীয়াকৈ চাবলৈ পাব দ্যাট ইজ গ্যাৰান্টেড এণ্ড দিছ এক্সপিৰিয়েঞ্চ উইল ৰিয়েলি ৱৰ্থ ইট ষ্টৰিটো হ'ল যে দেৱজিত সেইটো টাইমত অলৰেডি খুব নাম থকা মডেল আছিলে হয়নে আৰু দেৱজিতৰ মানে ফটো এখন মই মোৰ মাক দেখুৱাইছিলোঁ খুব এটা ধুনীয়া তাৰ প্ৰফাইল পিকচাৰ আছিলে ব্লেজাৰ পিন্ধি থকা তাৰপিছত মই তেতিয়া মাক দেখুৱাই কৈছিলোঁ মা চাওক নতুন হেৰি আহিছে ল'ৰা আহিছে ধুনীয়া লাগিছে ন নাহৰকটীয়াৰে হয় মোৰ মা যিহেতু নাহৰকটীয়াৰে হয় মাক দেখুৱাইছোঁ আৰু মানে মায়েও ভাল পাইছে আৰু তাক তেতিয়ালৈকে আমাৰ মুভিৰ লগত একো কানেকশ্যনে নাই মানে একো কানেকশ্যন নাই তাৰ আগতে মই তাক দেখুৱাইছোঁ তাৰ ফটো মোৰ ভাল লাগিছে মই দেখুৱাইছোঁ এনেকুৱা লাইন মাৰা ছিষ্টেমটো নহয় জাষ্ট ভাল লাগিছে এডমায়াৰ কৰা বস্তুটো তাৰপিছতে দেখিছোঁ ভাল লাগিছে যেনিবা মডেল মানে তাক শ্বুট কৰিছে সেই প্ৰফেশ্যনটো তেনেকুৱা আৰু তাৰপিছত আপোনাৰ লগত যেতিয়া কথা পাতিলোঁ আপুনি মানে মোক কৈছে হেৰি এক্টৰ থাকিব দেৱজিত তাৰপিছত মই কৈছোঁ দেৱজিত কোন দেৱজিত আপুনি ক'লে যেনিবা সি হয় বুলি গম পালোঁ মোৰতো ফূৰ্তি লাগিছে তাৰ ফটো দেখোন চাইহে আছিলোঁ তাৰ লগত দেখোন চিনেমাই কৰিম এনেকুৱা হৈ গ'লোঁ তাৰপিছত আকৌ আৰু এজন দেৱজিত আছিলে নহয় দেৱজিত পল বুলি কৈছিলে নেকি আপুনি তাৰে নাম কৈছিলে তাৰপিছত এই দুজনৰ লগত হেৰি হৈ গ'ল কনফিউজন এটাও হেৰি হৈ গ'ল আমি দেউকাখন কৰাৰ আগতে এটা একচুৱেলি মই ৰিচাক ভালকৈ মানে গান এটা কৰিলোঁ আমি ৰিচাক লৈ পেলাই যাতে তাই অলপমান মানে এক্সপিৰিয়েঞ্চ এটা হয় শ্বুটিঙৰ ঠিক আগে তাত দেৱজিত পলক মই কাৰণ দেৱজিত পলকো মই চাব খুজিছিলোঁ তেওঁ কেনেকৈ কৰে সেইকাৰণে এটা গানৰ শ্বুট কৰিলোঁ আমি খুব ধুনীয়া হৈছিলে কিন্তু ন গানটো কিন্তু এইটো গানত মানে ৰিচা আৰু দেৱজিত পল আছিলে আৰু ৰিলিজ হোৱা নাই সেই গানটো যদি আজিও ওলায়
That will be another বহুত ফ্ৰেছ হৈ আছে সেইটো গানৰ কাৰণে মই কৈছোঁ দেৱজিৎ পল কিন্তু তোমাৰ কনফিউজন তাতে হ'ল দেৱজিৎ আমাৰ একচুৱেলি দুজন দেৱজিৎ আছে ন আমাৰ মুভিত দেউকাখনত দেৱজিৎ পল এণ্ড দেৱজিৎ ভট্টাচাৰ্য চ' সেইটোতে কনফিউজন আমাৰ হিৰইন কনফিউজ হৈ গ'ল তো মই মানে ভাবি ল'লোঁ যে তেওঁৱে হয় বুলি দাদা দেৱজিৎ দায়ে হয় বুলি পাছত যেতিয়া আমি শ্বুটিং কৰিছোঁ তাক দেখিছোঁ তেতিয়াহে ভাবিছোঁ ইয়ে হয় দেখোন সেইটো মানে ভাল লাগিছে মানে আচ্ছা সিয়ে হয় তাৰপিছত ৰাম কাজিয়া কৰে মোৰ লগত তাত দেখিব নোৱাৰা হৈ গৈছিলোঁ ইমানে কাজিয়া কৰিছে মোৰ লগত কিন্তু মানে ভালেই আছিলে এনেকুৱা নহয় যে আমি কাজিয়া কৰিছোঁ 7 বছৰ পাছতো আমি কানেক্টেডে আছোঁ সকলোৰে লগতেই কানেকশ্যনটো আছেই এণ্ড কালি যেতিয়া আমি গান চাই আছোঁ নিজৰ গানবোৰ চাই আছোঁ মইতো অকণমান ইম'চনেলে হয় মোৰ কিবা কান্দিবলৈ মন গৈছে হাঁহিবলৈ মন গৈছে নেকি মিক্সড ফিলিংছ হৈ গৈছে মানে এনেকুৱা দুখো লাগিছে যে কিয় ইমান টাইম লাগি গ'ল 7 বছৰ কিয় লাগি গ'ল চিনেমাখন ওলাবলৈ এতিয়াও মোৰ কিবা দুখেই লাগিছে 7 বছৰ কিয় লাগি গ'ল মানে ওলাবলৈ এনেকুৱা হৈ গ'ল মানে যেন মোৰ ফ্ৰেণ্ডছৰ মানে মাজত মানে সেইটো টাইমত এটা মানে মোৰ উস্তাদি হৈ আছিলে যে মই চিনেমা কৰি আহিছোঁ ন তো তেনেকুৱা টাইপ হৈ আছিলে জাষ্ট মই গ্ৰেজুৱেশ্যন পাছ কৰিছোঁ আৰু মই এই কামটো কৰিছোঁ এনেকুৱা হৈছিলে তো মোৰ ফ্ৰেণ্ডছো বহুত এক্সাইটেড আছিলে ফেমিলি বহুত এক্সাইটেড আছিলে মানে এতিয়াও আছে এতিয়া ফাইনেলি যে ওলাইছে তাহাঁতেও বহুত এক্সাইটেড হৈ আছে যে মানে দেউকা চামেই মানে চাম দেউকা এনেকুৱা মানে তো সকলোৱে চাব লাগে সকলোৱে যাতে চাই আৰু আমাৰ এতিয়া গৈছোঁ নেক্সট বহুত দেৰিৰ পৰা মনে মনে বহি আছে আমাৰ কষ্টিউম এৱাৰ্ড উইনাৰ কষ্টিউম ডিজাইনাৰ হিচাপে দেউকা মুভিখনৰ কাৰণে অন স্ক্ৰীণ ঠাণ্ডা হৈ থাকে অফ স্ক্ৰীণ চাবলগীয়া এখেতক আমি কাৰণ বিহাইণ্ড দ্য কেমেৰা পাৰ্চন ন আমি গতিকে কেমেৰাৰ সন্মুখত অহাৰ লগে লগে বেলেগ হৈ যাম পাৰ্চনেলিটিবিলাক আমাৰ বিৰাটেই ভাল এক্সপিৰিয়েঞ্চ আৰু যেনিবাক লগ পাইছিলোঁ মই চাগে ব্ৰেখন যেতিয়া কৰা হৈছিলে তেতিয়া মই তাৰ পষ্টাৰৰ কাৰণে কষ্টিউম কৰিছিলোঁ সেনেকৈ কথা বতৰা হ'ল মানে তেতিয়া টাইমত কষ্টিউম ডিজাইনাৰ বুলি একো নাছিলে মানে কষ্টিউম যে কৰিব লাগে এনেকুৱা এটা আছে কিবা এটা প্ৰজেক্ট এটা এইখিনি কৰি দিবি আৰু তেতিয়া মানে সেনেকুৱা আছিলে তেতিয়া মই বোলে হ'ব ঠিক আছে কৰি দিম যেনিবা আৰু আমি মানে গোটেই ফ্ৰেণ্ড চাৰ্কল নিচিনা গোটেই আড্ডা মাৰি ফুৰোঁ সেনেকুৱা আছিলে তেতিয়া আমি কৰিলোঁ এটা এটাকৈ কষ্টিউম বাঢ়ি গ'ল মানে এনে এক্টৰো লাগে এৰিও লাগে কৰি কিনে অলপ বাঢ়ি গ'ল এটা ইনচিডেণ্ট মোৰ বিৰাট মনত আছে ড্ৰেছটো হেৰাইছিলে দেউকাত এটা মেইন ড্ৰেছ আছিলে সেইটো মানে ব্লু কালাৰৰ আমি স্পেচিয়েলি বনাইছিলোঁ ফ্ৰক এটা আছিলে ডান্সৰ দুটাৰে কষ্টিউম হেৰাই গৈছিলে আৰু নেক্সট ডে শ্বুটিং আছিলে আৰু মই টেইলাৰক ৰাতি সি থাকে ভাঙাগড় ফালে বিৰুবাৰীত ৰাতি তাক উঠাই লৈ আনি ছেম পেটাৰ্ণৰ কাপোৰ আনি সেইদিনাখন ৰাতিত সেই কাপোৰটো ছেম বনাব লগা হৈছে নিজৰ শ্বিলং আৰু সেইটো কাৰণে 2003 পালোঁ মই নিজে শ্বকড হৈ গ'লোঁ মই বোলো ফিল্মখন ৰিলিজ হোৱা নাই মই দেখোন এৱাৰ্ডটো পালোঁ এজ এ বেষ্ট ডিজাইনাৰ সেইটো বিৰাট আমাৰ ইচ্ছা আছিলে আৰু দেৱ আছিলে সি নিগেটিভ কেৰেক্টাৰৰ কাৰণে আছিলে মানে ভাল আৰু এক্সপিৰিয়েঞ্চটো ভাল আৰু ফূৰ্তি কৰোঁ আৰু লগতে যেনিবাই ক'লে ষ্টুডেণ্টো লাগিছিলে তয়ে হয় দে সেইখিনিও মই অলপ হ'ব কিন্তু পিছফালে থাকিব লাগে ডাইলগটো নাই মই নাই ঠিক আছে আমাৰ কল্পনা আছিলে তেতিয়া কল্পনাৰ মানে এজ এ ফ্ৰেণ্ড মই তাইৰ লগতে বেঞ্চিত বহিছিলোঁ কিন্তু এটা বস্তু ভাল লাগিছে কি 7 বছৰ পিছতো যে ৰিলিজ কৰিবৰ কাৰণে সিহঁতে ভাবিছে মানে বস্তুটো আগুৱাই লৈ গৈছে এটা মানে কি হ'ল যেনিবাৰ মানে প্ৰথম মুভি হয় আৰু এটা আশা থাকি যায় তাইৰো প্ৰথম মুভি হয় তাইৰো থাকি যায় আৰু মানুহবিলাকে ভাবে ফিল্মখন কৰিলে নহ'লে দেখোন কিন্তু এতিয়া মানে সেইটো বস্তুটো হওক 7 বছৰে হওক 7 বছৰ পুৰণা যদিও হয় অলপমান ট্ৰেণ্ড আৰু ফেশ্বনটো অলপ চেঞ্জ হৈছে আৰু মানে এতিয়া হোৱাতে অলপ লুকছটো অলপ ডিফাৰেণ্ট হ'লহেঁতেন কিছুমান আমি এনেকুৱা মুভি দেখোঁ মানে বাহিৰত যিটো বস্তু সিহঁতৰ কোৱালিটিটো বহুত মাৰ খায় কিন্তু চিনেমাখন ইমান ষ্ট্ৰং মানে ষ্টৰি হওক মানে সেইটো মেইনলি মানুহে পাবলৈ আমাৰ যিটো গান কম্প'জ কৰা হৈছিলে সেইটো 8 বছৰমানৰ আগৰ পৰাই কৰা হৈছিলে কিন্তু আজি মই গাড়ীত শুনি গৈছোঁ তোমাৰ গান দেউকাৰ যিটো ৰিলিজ হ'ল ইউটিউবত আপোনালোকে চাব পাব মই একো মানে এঘেমীয়া বা পুৰণা বা কিবা এটা অল্ড আউটডেটেড টাইপৰ মোৰ একো ফিল নহ'ল কিন্তু ট্ৰেণ্ডটো এতিয়াও আছে আৰু মিউজিক হেজ ন' লেংগুৱেজ বা মানে ফেশ্বনত তেনেকৈ ইমান হেৰি মই ডিফাৰেঞ্চটো নাপালোঁ কিন্তু চ' হোৱাট ডু ইউ চে এবাউট ইট তেতিয়া মই জাষ্ট মিউজিক কৰিব ষ্টাৰ্ট কৰিছিলোঁ আপুনি জানে মই তেতিয়া বহুত সৰু আছিলোঁ আৰু মই নাজানো যে ময়ে প্ৰথমে ফাৰ্ষ্ট আছিলোঁ নেকি গাৰ্লছ যিয়ে মানে মিউজিক কৰি আছিলে সেইটো বয়সত আৰু তেতিয়ালৈ
কিন্তু মই যেতিয়া থিংক কৰিছিলোঁ চব বস্তুৱে মিউজিকৰ কেনেকুৱা হয় আমি যিবিলাক 70s মিউজিক শুনো সেইবিলাক কেতিয়াও পুৰণা নহয় মানে তাৰ পৰা আপুনি আজিও শিকি শেষ কৰিব তেতিয়া সেইবিলাক মিউজিক চলিছিলে মানে আজি এনেকুৱা নহয় যে এইটো মিউজিকটো আজি নতুনকৈ ক্ৰিয়েট হৈছে এনেকুৱা নহয় মানে এনেকুৱা ধৰণৰ মিউজিক 70s বজাইছিলে 60s বজাইছিলে কিন্তু মানুহে শুনা নাছিলে আৰু মই গমেই পাইছিলোঁ যে মুভিখন 2024 ৰিলিজ হ'ব বুলি সেইকাৰণে এইটো ট্ৰেণ্ড মতেই বনাইছিলোঁ গানটো মই গমেই পাইছিলোঁ মানে এনেকুৱা হ'ব টাইম লাগিব তো সেইটো কাৰণে আজি যিবিলাকে মোৰ যিখিনি মিউজিচিয়ান ফ্ৰেণ্ড আছে আৰু অডিয়েঞ্চটো মই চবৰে টেষ্ট বেলেগ বেলেগ থাকে মিউজিকত কিন্তু মোৰ যিখিনি ফ্ৰেণ্ডছ আছে সিহঁতে মিউজিক শুনে নহয় এনেকুৱা তো সি কৈছে যে কেতিয়া বনালে এই মিউজিকটো ইমান মানে ধুনীয়া লাগিছে মানে ক্লিন এণ্ড মানে এনেকুৱা গিটাৰ চিটাৰ মানে পূৰা একদম স্পেনিছ ইমান ষ্টাইলিছ এনেকৈ কৈছে মই কৈছোঁ নাই এইটো বনোৱাটো হাঁহি উঠিব মই কেতিয়া বনাইছিলোঁ তেতিয়া মোৰ মেচিনো নাছিলে যেনিবা জানে নহয় মেচিন ষ্টুডিঅ' নাছিলে এটা এনেকুৱা সৰু এটা মেচিন আছিলে তাতে বনাইছিলে বাট মিউজিক শুনালে কথা মানে শুনিলে আৰু এইটো মিউজিক এনেকুৱা নহয় যে আজি পুৰণা হ'ব এইটো আকৌ আপুনি এনেকুৱা মিউজিক আপুনি যদি 80টো শুনিব মানে 2080টো এইটো মিউজিক চলিয়ে থাকিব কাৰণ আমি সেনেকুৱা ধৰণৰে মিউজিক কৰিছিলোঁ যে এইটো অল্ড হৈ নাযায় মানে মিউজিকটো পাপন দা মানে যেতিয়া ক'লে যে পাপন দাই গাব বুলি তেতিয়া আৰু বেছি চিৰিয়াছ হ'ব লগা হৈ গ'ল যে পাপন দাই গালেতো মানে হেৰি হ'ব আৰু ৰাজীৱ দাই কৈছে যে বহুত ভালকৈ কৰিবা পাপন দাই গাব মই ভাবিছোঁ পাপন দাই মই মিউজিক কৰিলে বাৰু ৰিজেক্টেই কৰিব মই গম পাইছোঁ কিনো ভাল পাব মিউজিক কৰি তেতিয়া পাপনে ফাৰ্ষ্ট টাইম ফোন কৰিছে মোক মই অংগৰাগ পাপনে ফোন কৰিছোঁ এই কোনে কৰিছে কাটি দিছোঁ ফোনটো কাটি দিছোঁ মই আজিও মনত আছে চিৰিয়াছলি কাটি দিছোঁ মানে মই এতিয়াও মনত আছে ধাৰাপুৰতে গাড়ী চলাই গৈ আছোঁ কিবা ক'ৰবাৰ পৰা গৈ আছিলোঁ আৰু ফোন কৰিছে মই পাপনে কৈছোঁ এই এনেই ফাল্টু কৰিব কাটি দিছোঁ কাটি দিয়াৰ পিছত মই ভাবিছোঁ মুভিখন কৰিছোঁ কিবা কাৰণ কৰিব পাৰে আকৌ কৰিছে মই অংগৰাগ মহন্ত পাপনে কৈছোঁ এনেকৈ কৈছে পাপন দা ভবা নাই মানে সেইটো কাৰণে কৈছে যে তুমি বিৰাট ধুনীয়া মিউজিক কৰিছা এনেকৈ কৈছে মই মানে সেইটো কমপ্লিমেণ্ট যেতিয়া পাইছোঁ সেইটো মানে মোৰ কাৰণে বহুত ডাঙৰ মানে এচিভমেণ্ট বুলি ভাবোঁ কাৰণ পাপনে বহুত জানা মানে মিউজিকেলি বহুত ষ্ট্ৰং তেখেতে মানে কোনে কৈছে কোনে কোৱা নাই মই সেইটো লুক আউট নহয় তেতিয়া তেখেতে কোৱাৰ পিছত মোৰ মানে আৰু ভাল লাগি গ'ল যে পাপন দা এনেকুৱা তেখেতে কৈছে এবাৰতে ডান বুলি কৈছে মানে মিউজিক একদম অ'কে আছে আৰু ধুনীয়াকৈ গালে আৰু মোকো গাব দিলে যেনিবা মই এনেই গাইডটো গাই থৈ দিছিলোঁ বহুত ছিংগাৰ ৰিজেক্ট কৰিলোঁ সেইটো গানৰ কাৰণে বিচাৰোঁ কি গানটোৰ কাৰণে বহুতে গালে যেনিবা মই এনেই গাইডটো গাই থৈ দিছিলোঁ যেনিবা ক'লে তুমিয়ে গোৱা বাদ দিয়া এইবিলাক নহ'ব চবে মানে একদম মানে টোনটো মানে আমি যিটো হিচাপে মানে টোনটো বিচাৰিছিলোঁ আৰু সেনেকুৱা এইটো মানে যে মই গাম এনেকুৱা মই ফিল কৰা নাছিলোঁ সেইটো গ'ল তাৰপিছত ৰাজদীপ দাও ক'লে বিৰাট ভাল লাগিছে বুলি ইউ আৰ মাইন গানটো মানে লিৰিক্সো বহুত ধুনীয়া আছিলে কৰি ভাল লাগিছে কম্প'জিশ্যনবিলাকো কৰিলোঁ তাৰপিছত যেনিবাই শ্বুটিং কৰি আছে সেইটো মানে ডেঞ্জাৰাছ কাম কৰিছে আৰু যেনিবাই শ্বুট হৈ আছে যে ডান্স যিটো আমাৰ টাইটেল চং নাছিলে আমাৰ গানত মানে যেনিবাই শ্বুট কৰি আছে ৰিচাৰ এনেকুৱা এটা আছে তুমি এটা গান বনোৱা ইনষ্টেণ্ট মোক গান বনাব যে ইনষ্টেণ্ট মই দেউকা বনাই হাৰ্ডলি 45 মিনিটছত গান বনাই যেনিবা মই দি দিছোঁ সেইটো যিটো মানে দেউকা মই এনেই ৰাফ এটা দি দিছোঁ দেই উকা এইটো কৰি দিলোঁ মানে টিউন চিউন মোৰো ভাল লাগিছে মই এনেকুৱা অলপ চুফি টুফি গাই ভাল পাওঁ তো অকণমান চুফি ষ্টাইলতে কৰি দিওঁ মানে এণ্ডটো এনেকৈ মিলিছে মানে চিটুৱেশ্যনৰ লগত আকৌ যেনিবা কৈছে আৰু এটা কাম কৰা না আমি গানটো অলপ দীঘল কৰি দিয়া আৰু আকৌ বনাইছে মোৰ দ্বাৰা সেই গানৰ ছিকুৱেঞ্চটো তোমাৰ মিউজিকৰ লগত মানে মোৰ বিশ্বাস আৰু আশা কৰিছোঁ যে ৰাইজে ইম'চনেলি ইনভলভ হ'ব সেই ছিকুৱেঞ্চটোত তাৰমানে মোৰেই চকু পানী ওলাই যায় কেতিয়াবা মই নিজেই কৰি লৈ পেলাই মানে মিউজিকে যে বহুত বস্তু এড কৰি দিয়ে এটা ছিকুৱেঞ্চত সেইটো মানে এই গানটো যেতিয়া আমি শ্বুট কৰিছোঁ এই গানটো মানুহ এতিয়া আমি ইউটিউবত দিয়া নাই কাৰণ এইটো আমাৰ কাৰণে এইটো স্পেচিয়েল এলিমেণ্ট এটা আমাৰ মুভিৰ কাৰণে নিজৰে মানে গাই যিহেতু মোৰ নিজৰ জৰ্ণিত মানে পৰি গৈছে সেই গীতটো যিটো দেউকা গানটো সেইটো মই ইমান বহুত গান গাইছোঁ ৰক গাইছোঁ কিবা গাই আছোঁ কিন্তু এই যেতিয়া দেউকাটো গাওঁ এইটোহে মোৰ গান এনেকুৱা লাগে কিন্তু আনফৰ্চুনেটলি মই এইখন ভাবিছিলোঁ যে মোৰ এইখন ডেবিউ হ'ব মানে মিউজিক তাৰে আগতে এখন আকৌ মিউজিক কৰিব লগা হৈ গ'ল মুভি মানে তাৰ পিছত কৰিলোঁ কিন্তু তাৰপিছত কৰিলোঁ সেইটো সেইটোৱে আৰু মোৰ কাম হৈ গৈছিলে ন তেতিয়াই হৈ গৈছিলে মোৰ কাম তাৰপিছত আৰু এখন কৰিলোঁ মই এই দুখন মুভিৰ মানে এই দুটা গান এইটো দেউকা গানটো আৰু বুলু ফিল্ম মুভিখন কৰিছিলোঁ তাৰ মিউজিকো যিটো
এণ্ড যিটো ছং আছিলে সেই গানটো মই মানে জীৱনৰ মই ছাকচেছ বুলি ভাবোঁ যে মই এই দুটা গাইছোঁ বাছ হৈ গৈছে আৰু জীৱনৰ কাৰণে এটলিষ্ট মোৰ মৰিলে দুটা ভাল গীত বাজিব মানে এই গীত দুটা সেইটো ভালে আৰু থেংক ইউ ছ' মাছ যেনিবা আপুনি মোক মানে বিলিভ কৰিছে কৰিবৰ কাৰণে কাৰণ মই এতিয়া বহুত বাচ্ছা আছিলোঁ মই নিজে জানো মোৰ নিজৰ ওপৰতে বিলিভ নাই যে মই এইবিলাক পাৰিম নেকি যেনিবা যেতিয়া মোৰ লগত আছিলে যেনিবা সদায় বিলিভ কৰিছিলে মোক এইটো মই জানো তাৰ আগতে আমি একেলগে কৰিছোঁ গ্ৰেখন যিটো শ্বৰ্ট ফিল্ম আছিলে আমাৰ গ্ৰেখনত মানে তুমিয়ে গোটেই মিউজিকখিনি কৈছা বেকগ্ৰাউণ্ড মিউজিকৰ পৰা আৰম্ভ কৰি টাইটেল ছং সেইটো বঢ়িয়া হৈছিলে তাৰপিছত যেতিয়া এইটো প্ৰজেক্ট আহিলে মই নেক্সট ছেকেণ্ড থট দিয়া নাই যে মই কাক ল'ম চিধাই মই কৈছোঁ মামনিকে লাগে মোক চ' ডেট ৱাজ ৱাণ্ডাৰফুল আৰু গানকেইটাও সঁচাকৈ মানে কেটচি হৈছে এণ্ড থেংক ইউ ছ' মাছ থেংক ইউ টু ইউ টু এতিয়া আহোঁ আমাৰ টেকনিকেল কথা কিছুমান ক'ব ন আমাৰ ৰূপাংকৰ অকল টেকনিকেল ছাইডটোৱে নহয় তুমি এক্টিঙৰ এক্সপিৰিয়েঞ্চ তোমাৰ কেনেকৈ ফাৰ্ষ্টে তোমাক ৰূপাংকৰকতো মই এডিটৰ হিচাপে লগ পাইছিলোঁ ফাৰ্ষ্টে এজ এন এডিটাৰ তাৰপিছত দেখিলোঁ অলপমান আছে মানুহজনৰ টেলেণ্ট কিবা এটা দেই তাৰপিছত মই কৈছোঁ এক্টিং কৰিবা নেকি কাৰণ আমাৰ কেৰেক্টাৰবোৰ এনেকুৱা ফ্ৰেণ্ড চাৰ্কলছখিনি বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব মানে পাংকু character is more of an like IT guy IT guy type আৰু তেনেকৈয়ে দেখুৱাইছে টেকি মই চিলেক্ট কৰি ৰিপেণ্ড কৰা নাই কাকো আৰ্টিষ্ট যাকেই লৈছোঁ মই বা টেকনিচিয়ান যাকেই লৈছোঁ আই নেভাৰ ৰিপেণ্টেড লাইক কিয় ল'লোঁ ইয়াক বা কিয় মানে চ' ৰূপাংকৰ তোমাৰ মুখেৰে শুনিব বিচাৰোঁ কেনেকৈ লাগিল তোমাৰ দেউকা কিমান ক্ল'জ টু ইয়ৰ হাৰ্ট বহুত বেছি ক্ল'জ বহুত বেছি মই ষ্টেটাছতো লিখিছোঁ সেইকাৰণে প্ৰথমতে মই কওঁ জিনিবাৰ লগত কেনেকৈ মোৰ মানে হেৰিটো হ'ল কানেকশ্যনটো কেনেকৈ জিনিবাৰ লগত হ'ল জিনিবাৰ লগত কানেকশ্যনটো হৈছিলে মইতো প্ৰফেচনেলি এডিটৰ হয় তো জিনিবাই এটা গান বনাইছিলে তোমালোকৰ যে সেই গানটো ৱেক আপ ইণ্ডিয়া সেই গানটো মানে মামনিয়ে কৰিছিলে হাৰিকেন গাৰ্লছৰ তো সেই গানটো এডিটিঙৰ কাৰণে এজন বেলেগ এডিটৰক একচুৱেলি আপোনালোকে হেৰি কৰিছিলে প্ৰথমতে সি কিবা এটা প্ৰব্লেম হ'ল মানে তো গানটো মোলৈ আহিলে তাৰপিছত সেই গানটো কৰাৰ পিছত কিবা যেনিবাই কিবা এটা ভাল পালে নে কি ভাল পালে নাজানো তাৰপিছত নেৰাই হ'ল মোক নেৰাই হ'ল বাহিৰৰ পৰাও তুমি মানে আমি অনলাইনো এডিটিং কৰিছোঁ ন মই কাৰণ বাহিৰত থাকোঁ কেতিয়াবা চ' অনলাইন কেতিয়াবা মানে কি কামটো কৰি পেলাই তাৰ পৰা বাহিৰৰ পৰা পঠিয়াই দিওঁ ৰূপাংকৰ তালৈ আৰু ৰূপাংকৰে মনিটৰৰ ফালে কেমেৰাটো ঘূৰাই দিয়ে আৰু ভিডিঅ' কল কৰি পেলাই আৰু অনলাইন এইটো শ্বটৰ পিছত এইটো শ্বটৰ পিছত আমি অনলাইনো কৰিছোঁ এডিটিং শ্বৰ্ট ফিল্ম কৰিছোঁ মিউজিক ভিডিঅ' কৰিছোঁ শ্বৰ্ট ফিল্ম এডিটিং কৰিছোঁ অনলাইন মাত না গ্ৰেখন অনলাইন কৰা নাই তেতিয়া আছিলে মই কৰিছিলোঁ গ্ৰেখনটোতো ৰূপাংকৰে কৈছে এইটো অনলাইন নহয় মাত বুলি এখন হিন্দী শ্বৰ্ট ফিল্ম কৰিছিলোঁ মই সেইটো অনলাইন কৰিছোঁ কাৰণ মই আছিলোঁ লক্ষ্ণৌত সেইখিনি সময় তেনেকৈ বহুত কাম কৰিছোঁ তেনেকৈ কৰিলোঁ যে মানে নেৰাই হ'ল তো এইখনো আহিল মোলৈ প্ৰথম বাৰিষা আৰু আপোনালোক চিকুদাহঁতৰ তাত গৈছিলে গৈ ষ্টুডিঅ'লৈ আহিছিলে মোৰ ষ্টুডিঅ'লৈ আহিছিলে আহি বাৰিষাই যেতিয়া কৈছে তাই মানে হৈ গ'ল এনেকৈ দিছে মানে মই জানো যে কথা পাতিব গৈছে চিনেমাখনৰ বিষয়ে কথা পাতিব গৈছে এইটো গম পাওঁ তাৰপিছত বাৰিষাই কৈছে হৈ গ'ল বোলো কি হৈ গ'ল সঁচাকৈ মানে প্ৰথমতে বিলিভে হোৱা নাই যে হোৱা বুলি যে ক'লে যে তাই বোলে হৈ গ'ল তেতিয়া মানে বিৰাট ভাল লাগিছে চিনেমাখন যে হ'ল মানে বহুত বেছি ভাল লাগিছে তাৰপিছত জিনিবাই যে মোক এডিটৰ হিচাপে চিলেক্ট কৰিলে সেইটো কাৰণে মানে থেংক ইউ সদায় দি থাকিম আৰু তাৰপিছত মেইনলি এক্টিং কৰিব দিলে সেইটো বেছি মই হেপ্পী কাৰণ এনেই এক্টিং কৰিছোঁ বাৰু কিবা শ্বৰ্ট ফিল্ম নাটক কৰিছিলোঁ সৰুৰ পৰাই কিন্তু চিনেমাত ফাৰ্ষ্ট কাম এক্টৰ হিচাপে আৰু কেৰেক্টাৰটো মানে বহুত ফানি হয় পাংকু নামটো কেৰেক্টাৰটোৰ নাম পাংকু IT ৰিলেটেড সি মানে ফোনত লাগি থাকে দুটা ফোন তেতিয়াই ইউজ কৰি থাকে সি আৰু লেপটপত লাগি থাকিব মানে আৰু বাকী ইনফৰমেশ্যন কিবা কিবি দি থাকে মানে দেৱজিত সি ডান্স খুব ভাল পায় ডান্সে তাৰ লাইফ তো মানে কিবা কম্পিটিশ্যন আহিব সেইবিলাক তাক খবৰ তাক মানে দি থাকে তো সেই কেৰেক্টাৰটো আমি মানে কি হৈছে তাৰ আমি লগতে থাকোঁ অনবৰত সি আৰু মৃণালৰ নামটো কি আছিলে ছানী আৰু পাংকু সদায় অনবৰত ইয়াৰ লগতে থাকে অভিমন্যুৰ লগতে থাকে তো সেই ৰোল প্লে' কৰি আমাৰ লাগাই নাছিলে আমি যে চিনেমা কৰিছোঁ এক্টিং কৰিছোঁ একেলগে মানে যেন সঁচাকৈ আছোঁ আমি সঁচাকৈ কেৰেক্টাৰ হয় তেনেকুৱাই লাগিছিলে মানে আমি মানে এনজয় কৰিছোঁ মানে এক্টিং কৰাই নাই একদম ৰিয়েলি চব ডাইলগবিলাক ইম্প্ৰ'ভাইজো বহুত হৈছিলে তাকে এইটো দেউকা একচুৱেলি এটা কমাৰ্চিয়েল ৰিয়েলিষ্টিক মুভি বুলি ক'ব পাৰি কাৰণ যদিও আমাৰ ইয়াত ফাইট ছিকুৱেঞ্চ আছে আমাৰ বা গান আছে
আননেচাৰেলভাৱে মানে গান বা ফাইট ছিকুৱেঞ্চ এইবিলাক অহা নাই যিটো সময়ত যিটো দৰকাৰ মানে ষ্টেজত উঠিলে মানুহ নাচিবই নাচৰ কাৰণে উঠে এই তেনেকৈ আমি ষ্টেজ পাৰফৰ্মেঞ্চে দেখুৱাইছোঁ বা ৰোমেণ্টিক গান এটা ইমেজিনেশ্যনত আহিছে অফক'ৰ্ছ ইমেজিনেশ্যনততো মানুহে কিবা কিবি কৰি দিব পাৰে চ' তেনেকৈ ধৰণৰ আহিছে বা পাৰ্টিত আমি জেনেৰেলি গান চান গাওঁৱেই তুমিয়ে গীটাৰ লৈ বহি আছা আমি এতিয়া উই আৰ পাৰ্টিং চ' গানটো শুনাই গতিকে তেনেকৈ ধৰণৰ চিটুৱেশ্যনে ৰাখিছোঁ আমাৰ সৰুকৈ ফাইট ছিকুৱেঞ্চ এটাও আছে এই সৰু ফাইট ছিকুৱেঞ্চটোত কিন্তু মানে এনেকৈ নহয় যে খুব একদম মানে সাংঘাতিক কিবা এটা হিৰো মাৰ খায় মুঠতে সি কাৰণ অকলে যায় বেচেৰা আৰু গোটেই গুণ্ডাৰ দল হা তো সিটো মাৰ খাবই আল্টিমেটলি তাৰ হাত ভৰি ভাঙিবই সিটো উৰি সি বোলে জিকি অহা নাই মানে ফাইট ছিকুৱেঞ্চৰ পৰা চ' কমাৰ্চিয়েল মুভি যদিও অকণমান ৰিয়েলিষ্টিক সেইটো ৰাখি ডাউন টু আৰ্থ আৰু ৰিয়েলিষ্টিক ৱেত আমি বস্তুবোৰ দেখুৱাইছোঁ কল্পনা কেৰেক্টাৰটো আনাডাৰ ইণ্টাৰেষ্টিং কেৰেক্টাৰ কল্পনা কলিতা অৰুণজিতে বহুতখিনি হেল্প কৰিলে আমাক লিখাত চেতনা আণ্টিটো আৰু ভেটাৰ্ণ আৰ্টিষ্টটো ছাৰপ্ৰাইজ পেকেজ বহুত আছে আমাৰ চিনেমাখনত একচুৱেলি দীনেশ দা নিশিতা বিকি বৰ্ণালী পূজাৰী দীপক কুমাৰ ৰয় বহুত মানুহে মোক সেইখিনি মই ছাপোৰ্ট কৰিলে দেই যদিও মানে আমাৰ একদম টাইট বাজেটৰ মুভি আছিলে একদমেই টাইট বাজেট মানে বাজেটটো নকওঁ এতিয়া ইয়াত ডিছপ্লে নকৰোঁ কিন্তু যিটো বাজেটত আমি কৰিলোঁ কামটো সেইটো মানে বহুতে ভাবিছিলে এইটো অসম্ভৱ মোক বহুতে মানা কৰিছিলে যিনি নকৰিবি যেতিয়া মুভিখন চাব সেইখিনি সময়ত বাজেট চাজেট ভাবি নাথাকে একচুৱেলি পাব্লিক ষ্টাৰ্ট কম্পেয়াৰিং কি এইটো মুভি ইমান ভাল আছিলে ইটো মুভিটো এনেকৈ হ'ল আমুক নিচিনা লাগিছে চিৰিয়েল নিচিনা লাগিছে পুৰণা চিনেমা কিন্তু যি কি নহওক আমাৰ কষ্টবোৰ আপোনালোকে দেখি পাব এই ছবিখনত আমি কিমান কষ্ট কৰিছোঁ আৰু সেইকাৰণে আজিও আমি উই আৰ গুড ফ্ৰেণ্ডছ কাৰণ উই ৱৰ্কড এজ আ ফেমিলি বৰ্ষা বাই তুমি এডপ্ট কৰা নিচিনাই হৈছিল বছৰ 1 মাহৰ কাৰণে মই তাতে থাকোঁ কিবা খাবলৈ মন গৈছে তাইকে কওঁ কিবা ক'ৰবাত যাবলৈ মন গৈছে তাইকে কওঁ মানে বিৰাট মৰমত ৰাখিছে বিৰাট ভালকৈ ৰাখিছিলে চ' উই ৱৰ্কড এজ এ ফেমিলি মানে এটা টীম আৰু এই টীমটো আমাৰ সদায় থাকিব মই আগলৈ কিবা কৰোঁ তোমালোকতো আছাই সদায় ইউ অল আৰ ইন মাই প্ৰায়ৰিটি লিষ্ট ইয়াত ৰিচা দেৱজিত পল আৰু কল্পনা সকলোবোৰ আৰ্টিষ্ট ৰূপাংকৰ আৰু মৃণাল লিলি আমাৰ বৰষা দাস চবেই বহুত কষ্ট কৰি পেলাই মানে ইনভলভমেণ্টটো পূৰা আছে তেওঁলোকৰ সেইটো আপোনালোকে দেখিব এণ্ড চবেই নেচাৰেল এক্টিং কৰিছে লগতে মামনিও মানে গানৰ লগত বহুতখিনি কষ্ট কৰিলে আৰু জিতুমণিয়ে একদম যিটো ছিকুৱেঞ্চত যিটো যেনেকৈ ধৰণৰ আমাৰ কষ্টিউম লাগে ধুনীয়াকৈ মানে ক'ৰ পৰা কি মেনেজ কৰিছে নাজানো আৰু তেতিয়াত মানে এনেকুৱা আছে ছাডেনলি বস্তুবিলাক লাগে আগতে এতিয়া এনেকুৱা হৈছে কি স্ক্ৰিপ্ট আমি আগতে লওঁ আৰু কেৰেক্টাৰটো কোন হয় কি কেৰেক্টাৰ কৰি আছে বা কেইটা সিহঁতৰ চিন আছে বা কণ্টিনিউটি কিমান যাব গোটেইখিনি মানে আমি আগতে কৰোঁ কিন্তু এতিয়া কি হ'ল তেতিয়া এনেকুৱা আছিলে কি এনেকুৱা চিন আছে এনেকুৱা কালাৰৰ কাপোৰ লাগিব লগে এতিয়া কেনেকুৱা চিলাই আনিব লাগে কিবা কৰিব লাগে ষ্টাইলিং কৰিব লাগে সেইখিনি আমি লগত লৈ আছিলে নেকি মোৰ ঘৰটো ওচৰত যে আৰু গাড়ীখন মই এনি টাইম লওঁ মোৰ গাড়ীখন নহ'লে মই ক'তো নাযাওঁ এনেকুৱা এই ৰাতি গধূলি লাগে যদি দৰ্জী লগালগ বহাই পেলাই তাতে বহি পেলাই চিলাই পেলাই আকৌ লৈ গুচি যাওঁ আৰু টাইটেল ছঙত যিটো ৰিচাই পিংক বেলে ড্ৰেছটো সেইটো মানে আইডিয়াটো মই তোমাৰ এনেই কৈছিলোঁ বেলে ডান্সৰ টাইপৰ এটা লাগে মোক কষ্টিউম সেইটো তুমি নিজে বনাই কেনেকৈ ৰেডি কৰিলা নে কেনেকৈ কি কৰিলা বাৰু পিংক কালাৰটো তাই পিন্ধাৰ পিছত মই কাকো পিন্ধিব দিয়া নাই সেইটো একদম ডিষ্ট্ৰয় কৰি দিলোঁ মই আজিলৈ পিন্ধা নাই আৰু সেইটো মই কৰি দিলোঁ মানে কি হয় ফিল্মবিলাকত বস্তুবিলাক ৰিপিট হ'লে ভাল নালাগে বস্তুখিনি আৰু কাৰণ সেইটো ফিল্মৰ সেইটোৱে মেইন চিনৰ আছিলে দুটা ড্ৰেছে ব্লু কালাৰ আৰু পিংক কালাৰটো সেইটো কাৰণে ভাল লাগে মই সেইটোক মানে কি মাজতে প্ৰথমে ভাবিলোঁ কি চেঞ্জ কৰি পেলাই কিবা এটা বনাওঁ পিছত মই নাই সেনেকৈ নকৰিলোঁ সেনেকৈ খুলি খালি কিবা কিবি কৰিলোঁ বাছ লেকিন আজিলৈ ইউজ কৰা নাই সেইটো একচুৱেলি মোৰ লাকটো ভাল যে প্ৰথম ছবিত ইমান মোক ছাপোৰ্ট এওঁলোকে ছাপোৰ্ট নিদিলেতো মোৰ আজি দেউকা নহ'লেহেঁতেন সঁচাকৈ দেউকা নুৰিলেহেঁতেন চবেই মানে ইমান মৰম দিছে মানে আমাৰ ছবিৰ লগত জড়িত হৈ থকা যিমানবোৰ টেকনিচিয়ানছ আৰ্টিষ্ট চবেই ইমান মানে জিনিবা মানে নিজকে মানে প্ৰাইচি ফিল কৰা হ'লোঁ মই মানে চবেই মোৰ কাৰণে ইমান কৰিছে আণ্টিয়ে যে মোৰ কাৰণে গাখীৰ লৈ আহে
বটল এটাত ভৰাই লৈ আহে ন এতিয়া মোৰ এই মাত্ৰ একদম হেৰি ইমেজিনেশ্যন আহি গৈছে মানে ফ্লেশ্ববেক আহি গৈছে শ্বুটিঙত শ্বুটিঙত গাখীৰত এনেকৈ প্লাষ্টিক বটলত গাখীৰ ভৰাই ভৰাই লৈ আহে আমাৰ খাই খাই বহি চ' এনেকৈ আমাৰ ঘৰুৱাভাৱে শ্বুটিংটো হ'ল খুব মানে ফূৰ্তি ফাৰ্তাত আৰু মই নাম ল'ব লাগিব আমাৰ দীপন প্ৰডাকশ্যন মেনেজাৰ দীপনে বিৰাট সুন্দৰকৈ মেনেজ কৰিলে গোটেই প্ৰডাকশ্যন আমাক ভোকত নাৰাখিলে কেতিয়াও ইমান বঢ়িয়া বঢ়িয়া খুৱাইছে সি ইমান স্মুথলি মেনেজ কৰিছে গাড়ী হওক শ্বুটিঙৰ লোকেশ্যন মেনেজ কৰাৰ পৰা আৰম্ভ কৰি এভৰিথিং চ' থেংক ইউ দীপন আজি আমাৰ মাজত এতিয়া মানে বৰ্তমান আহিব নোৱাৰিলে আমাৰ মাজত বহুত আৰু ই 100 বছৰ জীয়াব মানে আমাৰ মাজত নাই বুলি ক'ব নহয় আজি আহিম বুলি কৈছিলে সি মোক কৈছিলে আহিম পাৰ্টিত মানে জইন কৰিম বুলি কিন্তু কিবা মেনেজ কৰিব কোনোবা বোলে মেনেজাৰে মেনেজ কৰি আছে আৰু চ' কিন্তু দীপনে বিৰাট ধুনীয়াকৈ মেনেজ কৰিলে কামখিনি আৰু পে'মেণ্ট দিবলৈ বাকী আছে চাগে তাক অলপমান সেইকাৰণে খং উঠি আছে চাগে নাই হ'ব পাৰে চ' আৰু মানে বাকীখিনিতো মামনিয়ে ক'লে ৰাজদীপ লিৰিচিষ্ট হয় আমাৰ গানৰ তোমাৰ লগত আৰু মই কলাপ কৰিম এনেকৈ কৈছে মানে ৰাজদীপ দাই নিজে কৈছে মোৰ ভাল লাগে তেওঁলোকে তেনেকৈ ক'লে আৰু মই কৈছোঁ একদম মই ৰেডি আছোঁ মানে কৰিবৰ কাৰণে আৰু তেওঁলোকৰ লিৰিক্স যিটো হয় সেইটোত মানে অট'মেটিকলি বহুত ভাল ভাল কম্প'জিশ্যন ওলায় মিউজিক কৰি ভাল লাগে তেতিয়া আৰু মই কৈছোঁ যে আপুনি আৰু কৰক মই ৰেডি আছোঁ আৰু কৰিবলৈ আৰু থেংক ইউ জিনি বা মানে ৰাজদীপ দাৰ লগত মোক কানেক্ট কৰাৰ কাৰণে চবখিনি মই মানুহ পাই গৈছোঁ যে ইয়াতে কেনেকৈ কৰিলে আৰু সঁচাকৈ যিটো মানে বিচাৰোঁ কি যিটো মই সেইদিনা ভিডিঅ'টো চাইছিলোঁ মানে ডান্স যিটো ময়ো আছিলোঁ তাতে মানে ইমান ধুনীয়াকৈ কৰিছে আছিলে অলপ চলপ আৰু এটা আছে যেনিবাৰ যে এইটো সেইটো এটা সৰুকৈ অকণমানিকৈ মানে মোৰ দেউতাৰ দূৰণিৰ ৰং বুলি মুভিৰ এটা গান মামনিও স্ক্ৰীণত আহিছে পাবতো বহাইছোঁ মানে অভাৰঅল চবেই শব্দত জিতুমণিও কলেজ ষ্টুডেণ্ট হৈ ওলাইছে আমাৰ লগত চ' চবেই দুটা কেৰেক্টাৰ কৰিছে চবেই ৰোলবিলাক আৰু আমাৰ মেকআপ আৰ্টিষ্ট ভূমিকা তালুকদাৰ তেওঁ বহুত ডেডিকেটেডলি কামবিলাক কৰিলে আৰু কল্পনাৰ কাৰণে জিছানে কৰিছে মেকআপ কল্পনা কলিতাৰ কাৰণে স্পেচিয়েলি আৰু বাকী যিমান কেৰেক্টাৰ ভূমিকাৰ কাৰণ কেৰেক্টাৰ মেকআপ বিৰাট ধুনীয়াকৈ কৰে চুলি বনাই দিছে চুলি বনাই তেতিয়া অলপমান বেছি আছিলে চুলি তথাপি আৰু বেছি কৰি দিছিলে মোৰ চুলি বেছি কৰিছিলে আৰু ৰিচাৰো লেন্স লগাই মেলি একদম অলপমান লুক এটা আনিছিলে আৰু তাই ডেডিকেটেডলি কাম কৰিছে ৰাতিয়ে দিনে আৰু ভূমিকাই বহুতখিনি প্ৰডাকশ্যনতো হেল্প কৰিছে মই ক'লোঁ যেনেকৈ মানে এটা কেৰেক্টাৰ এটাই নহয় মানে দুটা ৰোল কৰিছে চবে ভূমিকাই আমাক লোকেশ্যন ঠিক কৰিছে ঘৰৰ আৰু বহুতখিনি মানে সময়ত এণ্ড থেংক ইউ ছ' মাছ ভূমিকা আজি তাইও আহিব নোৱাৰিলে আৰু আমাৰ স্পেচিয়েল থেংকছ দিওঁ আমি ডক্টৰ সঞ্জীৱ নাৰায়ণ দাক যে মোৰ ওপৰত বিশ্বাস তেওঁ ৰাখিলে যে মই এখন ছবি কৰিব পাৰিম আৰু তেওঁ ফুল ছাপৰ্ট দিলে আমাক মানে চব ফালৰ পৰা লোকেশ্যন ৱাইজ পইচাটোতো দিছেই বাৰু চিনেমাখন কৰিবলৈ প্ৰডিউচাৰ হয় তেওঁ আৰু প্লাছ লোকেশ্যন কিবা নাপালে আমি সদায় ফোন কৰোঁ আমি মানে প্ৰব্লেম হ'লে তেওঁকেই ফোন কৰোঁ তেওঁৰ ভাস্কৰ দা আছিলে তেতিয়া চ' বহুত ধৰণৰ হেল্প AM টিভিৰ পৰা আমি পাইছোঁ আৰু নেক্সট আমি থেংকছ দিব খুজিছোঁ ডক্টৰ হিতেশ দা তেখেতে আমাৰ মানে একদম ৰাতি আমি যেতিয়া বেলেগ এটা এয়াৰপৰ্টত শ্বুটিং কৰি আহিছিলোঁ ন ঘূৰি আহি থাকোঁতে আমাক কৈছে হস্পিটেলৰ ছিকুৱেঞ্চটো কৰিব লাগিছিলে তেতিয়া মই হিতেশ দাক ফোন কৰিলোঁ যে হিতেশ দা এনেকৈ দিব পাৰিব নেকি হস্পিটেলৰ এটা ৰুম লাগে আমাক আহি যোৱা আমাৰ নতুন হস্পিটেল বনি আছে তাতেই কৰিব পাৰিবা আৰু অ'পেনিং হোৱাই নাছিলে নেম কেয়াৰ ছুপাৰ স্পেচিয়েলিষ্ট সেইটো অ'পেনিঙে হোৱা নাই ধুনীয়াকৈ আমাক ৰুমটো দিলে ধুনীয়াকৈ আৰু হিতেশ দাও এটা কেৰেক্টাৰ কৰি সেইটো মানে ডক্টৰ কোন হ'ব বুলি ভাবি থাকোঁতে আমাৰ মানে লাষ্ট মমেণ্টত কিছুমান বস্তু আমি মানে তেতিয়া কাৰণ মোৰো নতুন এক্সপিৰিয়েঞ্চ আছিলে চ' হিতেশ দাক কিন্তু মই ভাবিলোঁ সেইকাৰণে তেওঁকে ফোন কৰিছোঁ মই তেওঁক ৰিকুৱেষ্ট কৰিলোঁ যাতে তেওঁ যদি না ক'লেহেঁতেন তেতিয়া এটা প্ৰব্লেম হ'লেহেঁতেন চাগে ন চিনেমাটোগ্ৰাফাৰৰ কথা কওঁ এতিয়া বিতুল দাস তেওঁ মানে বহুত কম ৰিচোৰ্চৰ লগত মানে বহুত ধুনীয়াকৈ তেওঁ চিনেমাটোগ্ৰাফীটো কৰিলে কাৰণ আমি 5D শ্বুট কৰিছিলোঁ কেতিয়াবা যিটো সময়ত দৰকাৰ হয় লেন্স সেইটো সময়ত লেন্স নাছিলে
তেনেকৈ বহুত কম্প্ৰমাইজ কৰি পেলাই তেওঁ কৰিছে কিছুমান কাম কিন্তু বিৰাট ধুনীয়াকৈ কাম কৰিছে আপোনালোকে ফিল নকৰিব যে ইমান কম্প্ৰমাইজ কৰি পেলাই কামখিনি কৰিবলগীয়া হৈছে বিতুললৈ বহুত ধন্যবাদ তেওঁ বহুত ডেডিকেটেডলি কামখিনি কৰিছে চ' থেংক ইউ চ' অহা 22 নৱেম্বৰত দেউকা আহি আছে আপোনাৰ ওচৰৰে ছবিগৃহলৈ আৰু আপোনালোকে সপৰিয়ালে আহিব চাব আৰু আমাক উৎসাহ জগাব যাতে আমি আগলৈ আৰু কাম কৰিবলৈ সাহস কৰোঁ আৰু যাতে ভাল ভাল কাম কৰোঁ আগৰ যি দেউকা ছবিখনত কিবা ভুল ভ্ৰান্তি থাকিও যদি যায় আগলৈ যাতে আমি উই কেন কাৰেক্ট আৱাৰ চেল্ফ ফিডবেকটো আমাক লাগে ডেট ইজ ইম্পৰ্টেণ্ট কাৰণ চাই ভাল নাপাবও পাৰে কিছুমানে আৰু কিছুমানে খুব বেছি ভাল পাব পাৰে চ' জেনুইন ফিডবেকটো লাগে আমাক কিন্তু যদি বেয়া পায় আমাক আহি ক'ব ডাইৰেক্ট যে আমালৈ ইনবক্স কৰিব কমেণ্টত লিখিব পাৰে আৰু যদি ভাল পায় চাই আপুনি আন 10জনক গৈ ক'ব যাতে আমাৰ ছবিখন সকলোৱে চায় আৰু কাৰণ মাউথ পাব্লিচিটিটোৱে মেইন আমাৰ কাৰণে ইম্পৰ্টেণ্ট আমাক আজি কোনো চেনেলে মাতা নাই যে আমাৰ মনৰ কথাবিলাক ক'ব পাৰোঁ গতিকে আমি নিজেই এটা প্ৰগ্ৰাম বনাম বুলি ভাবিলোঁ কাৰণ আমি আজি আমাৰ এটা গেট টুগেডাৰ ইনফেক্ট আছিলে যিটো কাৰণে ভাবিলোঁ যে হঠাৎ ডিচাইড কৰিলোঁ যে লেটছ টক টু আৱাৰ পাব্লিক মানে আপোনালোক দৰ্শকৰ লগত আমি ইণ্টাৰেক্ট কৰোঁ বুলি ভাবিলোঁ আমাৰ মনৰ কথাখিনি আমাৰ কষ্টখিনি আপোনালোকে যাতে গম পায় আৰু এইটো পুৰণা হৈছে ছবিখন যদিও 7 বছৰ কিন্তু আপোনালোকে ব'ৰ নহ'ব সেইটো মই গেৰাণ্টি দিওঁ আপোনালোকে এণ্টাৰটেইনমেণ্টটো ফুল্লি আছে আমি খুবেই এক্সাইটেড আপোনালোক প্লিজ আহিব চিনেমা হললৈ জইন আছ এণ্ড ব্লেছ আছ আমাক আশীৰ্বাদ কৰক আৰু যাতে চিনেমাখন হিট হওক এণ্ড যদি আমি কিবা ভুল কৰিছোঁ প্লিজ ক্ষমা কৰিব আৰু লাইক ইটছ 7 years বেক সৰু ল'ৰা ছোৱালী বুলি ভাবি এণ্ড ডেফিনেটলি আমি টাইমৰ লগত ইম্প্ৰুভ কৰিম আৰু এণ্ড য়েছ ইট ৱাজ এ গ্ৰেট এক্সপিৰিয়েঞ্চ ফৰ মি মই ইমানে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে চাব লাগে কাৰণ আমি আমাৰ টীমে 7 বছৰ আগতেই যি কষ্ট কৰিছিলোঁ আপোনালোকে চালেহে আমি ফলটো পাম একচুৱেলি তো আপোনালোকে চোৱাটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে যেতিয়া চাব যেতিয়া আমি গম পাম যে আমি ভালেই কৰিছোঁ নে বেয়া কৰিছোঁ তেতিয়াহে আমি গম পাম যে আমি ছাকচেছফুল হৈছোঁ নে নাই সেই গতিকে 22 নৱেম্বৰত ৰিলিজ হ'বলৈ গৈ আছে ডেউকা দ্য উইংছ সকলোৱে নিজৰ পৰিয়ালক লৈ গৈ চাব মিছামিছি কিতাপৰ পাতলুতিয়াও একা বেকা চাৱনিৰে তোমালৈ চাওঁ কাটি কাটি দেৱালত নাম লিখি যাওঁ লাজে লাজে প্ৰণয়ৰ চিলা উৰুৱাওঁ কোৱা না তুমি এবাৰ এই দুচকুৰে তোমাৰ প্ৰতিপলে মই বিচাৰো কি 22 November, Deuka wins!